অসমীয়া চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া যাবলৈ লৈছোঁ মেলা চাবলৈ। কিনো দেখাব পাৰোঁ চাব। আমি ক'ত যাওঁ কৈ দিয়া। আমি এতিয়া মেলাই যাম। এতিয়া মই চবতে উঠিম, মেলাত ট্ৰেইনত উঠিম আৰু চকৰিত উঠিম আৰু তললৈ যোৱা ওপৰলৈ যোৱাত উঠিম। হয় এতিয়া চোৱা হওঁ, তুমি মোতকৈ ওখ দেখোন চা। হা ওখ হৈ গ'লা যে। ভাত পানী খাওঁ। এতিয়া আমি পালোহি মেলা। এফালে বিহু হৈ আছে, আপোনালোকে মাতটো শুনিবই চাগে। দেখাই যাম চাব। এয়া এফালে বিহু সন্মিলন হৈ আছে, নিম্ন শাখা প্ৰতিযোগিতা হৈ আছে। ইফালে সেয়া দূৰত মেলা। এতিয়া মেলালৈ যাওঁ, বিহু নাচাওঁ। বুজি পাইছা নি? সোমাই যাওঁ, টিকটটো কাটি লওঁ। এতিয়া জাপ মাৰি দিছে। ল'ৰাটো ইয়াত উঠিবলৈ মন কৰিছে, ইয়াতে উঠাই দিওঁ। বহুত দাম লৈছে, 50কে লৈছে, ডাঙৰ 60 লৈছে, সৰু 50কে লৈছে। সিহঁতৰ ইয়াতে উঠাই। ট্ৰেইনখনত কেইবাবাৰো উঠিলোঁ, সেইকাৰণে মই বেলেগত উঠিম। সৰুৰ লগতে ডাঙৰো ভাল লাগে উঠিবলৈ পাই। দোকান আছে, আপোনালোকো আহিব পাৰিব। বহুত দোকান আছে। আগতে মানে মেলা আহিলে জুলাই মাহত আহে, গোটেই মাহটোৱে থাকে। ইটোত উঠোঁ অকল, আৰু আকৌ টিকটটো কাটি লৈছোঁ। আকৌ বেলেগ এটাত উঠে গাড়ীত, তাত উঠাই লওঁ। তাৰপিছতে আমি উঠিম আৰু। এখন দেখিয়ে ভয় লাগিছে পাই, এখনত নুঠোঁ। দেখি ভয় লাগিছে, কেনেকৈ পৰিছে। এইখনত নুঠোঁ।
কৃষ্ণ মেলি দিছা নেকি নাই মেলা ভয়ে ভয়ে উঠিছোঁ অ বাবু কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰথম ৰখালে বিৰাট ভয় লাগিলে যা চাবি যাই ভাল যা এইখনৰ উঠিম বুলি ভাবিছোঁ বেলুনকেইটা তোৱাই লোৱা বেলুনকেইটা বেলুনকেইটালে মিলাই লোৱা বস্তু যি দেখে তাকে বিচাৰে অকল খেলা বস্তুকে বিচাৰি থাকে